তো ভাই লোক আজি গৈ আছোঁ আমি এখন 100 বছৰ পুৰণি হাট বজাৰ আৰু সেই হাট বজাৰখন হৈছে বালিজনা হাট বজাৰ আৰু আমাৰ গোৱালপাৰা টাউনৰ পৰা মোটামুটি 15 কিলোমিটাৰমান আঁতৰত আছে হাট বজাৰখন আৰু সেই হাট বজাৰখনত আমি শুনামতে বহু ধৰণৰ বস্তু পোৱা যায় আপোনালোকৰ দৈনন্দিন জীৱনৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি সেই হাট বজাৰত পাব আৰু এই হাট বজাৰখনত আমি আজি ই ৰিক্সাখন লৈ যাম আৰু ই ৰিক্সাখনলৈ আমি হাট বজাৰত যিখিনি বস্তু আছে সকলোখিনি আমি আপোনালোকক দেখুৱাই দিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পালোঁ আমি বালিজনা হাট বজাৰত আৰু বালিজনা হাট বজাৰত আপোনালোকে চাব পাৰে মোৰ পিছফালে কিমান ডাঙৰ ডাঙৰ ট্ৰাংকবোৰ ৰখা আছে আৰু এই ট্ৰাংকবোৰ প্ৰতিজন ব্যক্তিৰ দৰকাৰ হয় কাৰণ কিছুমান সামগ্ৰী ইয়াতে থ'ব পাৰি আপোনালোকে নিশ্চয় জানে যে ঠাণ্ডাৰ দিনত যিবোৰ মানে কম্বল চম্বল থাকে সেইবিলাক আপোনালোকে এই ট্ৰাংকবিলাকত থ'ব পাৰে আৰু এতিয়ালৈকে আমি সঠিকভাৱে দামটো ক'ব পৰা নাই কাৰণ এই খুৰাজনৰ পৰা আমি দামটো সুধি ল'ম আৰু আপোনালোকে কেনেকুৱা ৰেট এইবিলাক কিমান 2500 টকা যদি আৰু কম নহয় হ'ব ললে অলপ কম তো ভাই লোক আপোনালোকে চাব পাৰে এই ট্ৰাংকবিলাকৰ 2500 টকা দাম মানে 2500 টকা দাম কৰিছে হয়তো ইয়াতকৈ আৰু কমতো দিব তেওঁলোকে দাম দৰ কৰিলে আৰু ইয়াতে আৰু বেলেগ বেলেগ বস্তু আপোনালোকে পাই যাব যেনেকুৱা ধৰণৰ আপোনাৰ যদি কোনোবাৰ এনেকুৱা ধৰণৰ লাগে তেনেহ'লে আপোনালোকে পাই যাব ইয়াতে টকা পইচা বা বেলেগ আদাৰ্ছ বস্তুও থ'ব পাৰিব ইমান ধুনীয়াকৈ বনাইছে বস্তুটো মানে কি ক'ম আৰু মানে বহুতে ভাল লাগিছে নহয় এইবিলাকৰ কি কেনেকুৱা দাম 400 টকা ভাই লোক এইবিলাকৰ 400 টকা দাম মাত্ৰ আৰু বহুতে ধুনীয়া ডিজাইন আৰু বহুত ধুনীয়াকৈ বনাইছে এই বস্তুটো তো বাকি আৰু গোটেই বজাৰখন আপোনালোকক আমি দেখুৱাই দিম এই বালিজনা হাট বজাৰখনত আসলতে মেইনলি কি কি পোৱা যায় আৰু কাপোৰৰ বজাৰতো আমি যাম আপোনালোকক লৈ আৰু ৰাস্তাৰ কাষত কিছুমান বটল দেখা পালোঁ সেই বটলবিলাক বা কিহৰ কাৰণে বা কি বস্তু আসলতে আমি গম পোৱা নাই কিন্তু সেইবিলাকো আমি আপোনালোকক জনাই দিম কি কি আছে ভাই লোক আপোনালোকৰ যদি মাছ মাৰিবলৈ মন আছে আৰু আপোনালোকৰ লগত যদি হাতত জাল নাই তেনেহ'লে এই বালিজনা হাট বজাৰখনত আপোনালোকে জালো পাই যাব আৰু আপোনালোকে চাব পাৰে এইখিনি এৰিয়াত অকল মানে মাছ মৰাৰ কাৰণে জালবিলাক বনাই থৈ দি আছে আৰু জালবিলাক বহুতেই ধুনীয়া আৰু এই জালবিলাকেদি আপোনালোকে মাছ মাৰি খাব পাৰিব আৰু চাৰিওফালে আৰু বহুত কিবা কিবি আছে এই হাট বজাৰখনত কাপোৰ কানি আৰু বহুত কিবা কিবি সেই সকলোখিনি আমি আপোনালোকক এটা এটাকৈ দেখুৱাই দিম আপোনালোকে চাব পাৰে এই মেখেলা চাদৰৰ এখন দোকান আছে আৰু ইয়াতে মেখেলা চাদৰ আপোনালোকে পাই যাব তো দাদা এই মেখেলা চাদৰবিলাক দাম কেনেকুৱা বোৱাবিলাক কমত দিবনে তাৰমানে যদি ভাই লোক আপোনালোকে ইয়াৰ পৰা মানে মেখেলা চাদৰ ল'ব খোজে তেনেহ'লে আপোনালোকে দাম দৰ কৰি ল'ব পাৰিব আৰু এইখন দাদাৰ দোকান আছে আৰু দাদা ইয়াতে বহি আছে আৰু বালিজনা বজাৰত প্ৰতি হাট বজাৰতে তেওঁলোকে আহে আৰু তেওঁলোকে ইয়াতে মেখেলা চাদৰবিলাক বিক্ৰী কৰে আপোনাৰ চাব পাৰে ভেৰাইটিজ মেখেলা চাদৰ আছে ইয়াতে আৰু মেখেলা চাদৰবিলাকৰ দামো কম আছে আৰু আপোনালোকে যদি ল'ব খোজে তেনেহ'লে আপোনালোকে দাম দৰ কৰি ল'ব পাৰিব তো ভাই লোক আপোনালোকে চাব পাৰে এইবিলাক মানে আলু পিঁয়াজ নহৰু সকলোখিনি এইবিলাক দি কাটিব পাৰে আপোনালোকে ये सब काट सकते हैं क्या इस? हाँ भिंडी करेला आलू प्याज काट के दिखाइए बैगन छिलना है देखिए ऐसा बाकली ऐसा निकाल लेंगे छिल लेंगे अगर इसका पकौड़ा बनाना है ऐसा खाली प्लेट बर्तन को रखिए और राउंड में देखिए पकौड़ा के लिए दूसरे बार में इसको रख देंगे तो बैगन छोटा में भाजी के लिए फ्राई में भाजी में पकौड़ा के लिए बैगना काटी बहुत सहज এটা পদ্ধতি আৰু এই পদ্ধতিত আপোনালোকে মানে বহুত সহজতে মানে কাটিং কৰিব পাৰিব ভেন্ডিবিলাক চাও আপোনালোকে কিমান ধুনীয়াকৈ কাটিং কৰিছে प्याज भी काटना है सब এতিয়া আৰু আমাক পিয়াজবিলাক কাটিও দেখাই দিব दूसरे बार में रखिए सब्जी के लिए एक बार और रखिए फ्राई अंडा ऑमलेट पकौड़ा चिकन मटन में खाइए मोमो फ्राई में खाइए চাওক বন্ধুসকল কিমান সহজ সহজ পদ্ধতি আজিকালি ওলাইছে আৰু ইমান ভাল পদ্ধতিটো মানে আপোনালোকে মানে বহুত সহজতে এইবিলাক কাটিং কৰিব পাৰিব আৰু আপোনালোকে চাব পাৰে এই ইয়া হৈছে ভেন্ডিবিলাক একদম সহজ পদ্ধতি ভেন্ডিবিলাক কাটাৰ কাৰণে आपके घर में देखिए इसी से कभी 100 रुपया खीरा मुल्ला का स्लाइस करना है छिलने के बाद अंदर में रखिए বাকলিবিলাক এৰাব পাৰে এইটো দি আপোনালোকে কোনো টেনচন ল'বলগীয়া নাই একদম সহজ পদ্ধতিতে আপোনালোকে কাটিব পাৰে বাকলিবিলাকো ই কৰিব পাৰে 4 पीस स्लाइस होगा सलाद वाओ
और टोटल सब्जी करी চাব পাৰে মোৰ ৰাইট সাইডে আছে এটা ছাতি দোকান আৰু এটা আপোনালোকে ছাতিও পাই যাব তো এই বালিজানা হাট বজাৰখনৰ বিশাল এটা এৰিয়া আৰু এই হাট বজাৰখনৰ এনেকুৱা কোনো এটা বস্তু নাই যে আপোনালোকে নাপাব সকলোখিনি ভেৰাইটিজ বস্তু আপোনালোকে পাই যাব আহিলে আপোনালোকৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় তো ভাই লোক আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় আমাক নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আমাৰ ফেচবুক পেজটো বেছি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ফ'ল' নিশ্চয় কৰিব তো আজিৰ কাৰণে বাই বাই